দোকানটো আপোনালোকে নিজে বন্ধ কৰি দিয়ক আমি কথা পাতো আহক আমি বিশৃংখল কাৰণে বেয়া পৰিস্থিতি উদ্ভৱ নহওক কাৰণে তোমালোকক সময় দিছিলোঁ 4টা বজালৈকে কিন্তু আমি বৰ সময় ৰখিলোঁ তাত কোনো ধৰণৰ জিলা প্ৰশাসন আমি পাৰি নবৰ মানে কৰাম বুলি ভাবিছোঁ যাতে তোমালোকৰ উপস্থিতি আমি এটা নিশ্চিত সমাধান ল'ব পাৰোঁ এই বিষয়বস্তুত কি হৈছিল একচুৱেলি কেনেধৰণে ইমানখিনি মানুহে কিন্তু আমাৰ কথা কোনো যিটো সেইটো ৱৰ্ডৰ মিনিং বুজাই দিব লাগিব क्या वर्ड यूज किया असमिया में क्या बोलता है उसको जानता है को बाहर निकालो अभी बाहर निकलो को बाहर बंद करो पहले हमारा डिमांड है आप दुकान अच्छा से बोला दुकान अभी हमारा बंदा 4 लोग पीछे आइए हमारे मानव के पीछे आइए बात सुन लो कौन हो जाए बात सुन लो तुम लोग 2 मिनट में बंद कर देना क्यों ব্যৱসায় আমি ব্যৱহাৰ কৰি স্পষ্ট কৰিছোঁ যেতিয়ালৈকে তেখেতৰ ব্যৱসায় সমূহ স্পষ্ট নহ'ব তেখেতলোকে এই সন্দৰ্ভত আমাৰ ইমানখিনি ল'ৰাজনক শব্দটো ক'বই নোৱাৰোঁ মই চাউণ্ড কৰি দিম বাৰু হেণ্ডি কৰি দিব পাৰোঁ মই নোৱাৰোঁ মানে মই আপোনাক ক'বই নোৱাৰোঁ তেনেকুৱা বহুত গোটেই ল'ৰা এই একদম এই পোৱালিটো একদম দিছে হা এইটো ৱৰ্ড যদি অসমীয়া তাক ভাঙাই দিম আপুনি ইয়াৰ পৰা গুচি যাব লাগিব আপুনি যদি হিন্দীটো কৈ দিয়ে সেই ৱৰ্ডটো চাব নোৱাৰিব আপুনি দৌৰিব মানে কাৰণ ইমানখন ডেকালাৰ আগত এনেকুৱা ৱৰ্ড ইউজ কৰি কৈছে ল'ৰাজন বেলেগ কোনোবা নহয় ভাই বাবলু পোৱালিটো দেখিছেনে একদম আমাৰ লোকেল ল'ৰাজন লাগিছে নাই একদম বাবলু দগুতীয়া একদম অৰিজিন মৰাল ল'ৰা ইয়াৰ গম পায়নে ই গুপ্তাই একদম মানে সাংঘাতিক মই আপোনাক কেনেকৈ কওঁ যে মই আপোনাক কৈ দিব পাৰোঁ যদি শুনিব বিচাৰিছে কাণে কাণে মই মেম আছে মই কিন্তু নোৱাৰোঁ ক'বলৈ নাপাৰোঁ হা তো এতিয়া কওক মই কৈছোঁ যে এই ইছ্যুটো কমপ্লিট নহয় কৈছোঁ দল ল'ৰাকেইটাই 14টা দল ল'ৰাই আমি গৈ কৈছিলোঁ যে আপুনি কাইলৈ এটা আপোনাক দি দিওঁ নাই নাই আমি দিব লগা আজি তিনিচুকীয়াত ইমান দিন এনেকুৱা ঘটনা চলি আছে নাই প্ৰথমতে একশ্যন লৈ যদি দোকানখন বন্ধ কৰি আমি কথা পাতিম আপোনাৰ কাণতে পাতিম চাই দিব আমাৰ ল'ৰাটো এতিয়ালৈকে চাওক আমি কৈছোঁ যে হাত নলগাবি দেই নচৰিয়াবি গাড়ীৰ লগত জড়িত ইটো সিটো পাৰ্টছ ইয়াত কিনিবৰ কাৰণে আহিতে 35,000 টকা ইয়াতে বহন কৰি এটা পাৰ্টছ ল'বলৈ যাওঁতে তেওঁক অসভ্য এটা মই ইয়াত ক'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি মাকক লৈ মহিলাক লৈ এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি তেওঁক দম দিছে আমি কৈছিলোঁ যে আপোনালোকে আহক এনেকৈ কেনেকৈ দম দিব লগা হ'ল এতিয়াতো 35,000 টকাটো ইয়াতে ফচিয়ে আছে বস্তু আছে এতিয়া কথাটো হৈছে যে এবাৰ কি কাৰণে এনেকুৱা শব্দ ব্যৱহাৰ কৰিব লগা হ'ল দম দিব লগা হ'ল দহুতীয়া বুলি ভাই এটাক তো এই কথা বতৰাবিলাক আমি এবাৰ পাতোচোন আহক থানা 4লৈকে বুলি মাতিছিলোঁ তেওঁলোকক 4 বজালৈকে সময় দিছিলোঁ তেখেতসকলে নাহিলে এতিয়া আমি বিচাৰিছোঁ যে যেতিয়ালৈকে এই কথা বতৰাবিলাকৰ মীমাংসা নহয় আমাৰ ল'ৰাবিলাকক এই ধৰণৰ মাকক লৈ ভনীয়েকক লৈ শব্দ ব্যৱহাৰ কৰি গালি দিয়া পৰম্পৰাটো তেওঁলোকে শেষ কৰিম বুলি আমাক যেতিয়ালৈকে ভাল ধৰণে কথা বতৰাবিলাক নহ'ব তেতিয়ালৈকে তেওঁৰ দোকানটো বন্ধ কৰি ৰাখিব লাগিব আমি 24 ঘণ্টা সীমা বান্ধি দিছোঁ ইয়াতে এটা সাংঘাতিক এটা গুণ্ডা প্ৰকৃতিৰ মানুহ বুলি আমি অনুভৱ কৰিছোঁ ইয়াৰ ববন গুপ্তা বুলি পিনে তেওঁ ইয়াৰ মালিকজনৰ নাম আৰু তেওঁৰ ল'ৰা
সাংঘাতিক মিছবিহেভ কৰিছে আৰু এই কথা বতৰাবিলাক আজিলৈকে চহৰৰ এনেকুৱা ধৰণৰ কথা লেপাবিলাক আমি সোমোৱা নাই এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি কোনোদিন জীৱনত পোৱা নাই এইটোৱে প্ৰথম কেছ আৰু এই প্ৰথম কেছটো আমি ইয়াত এটা চিন হ'ব লাগিব যে এই পৱন গুপ্তা বুলি কোৱা মানুহজনে এই ধৰণে ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কাণ্ডবিলাক লংকা কাণ্ড তিনিচুকীয়াত হ'ল এই কথা বতৰাবিলাক আমি প্ৰয়োজন হ'লে কৰিম ৰেকৰ্ডত ৰাখিছোঁ আৰু পুলিচ প্ৰশাসনক কৈছোঁ আপোনালোকে অথনিৰ পৰা চাই আছোঁ আমাৰ গাড়ী য'ত যায় তেওঁলোকৰ গাড়ী পিছে পিছে দৌৰি আছে আৰে বাবা আমাৰ যে দহুতীয়া বুলি কোৱাজনক যে দম দিলে ইয়াত যে 35,000 টকা দিয়াৰ পিছতো পাৰ্চ নিদিলে আজিও পইচা ফচি আছে ইয়াতে তেতিয়া আপোনালোকৰ গাড়ী ক'ত দৌৰি আছিলে এতিয়া আপোনালোকে দায়িত্ব লওক যে এই কেছটো যদি মীমাংসা নকৰে 24 ঘণ্টা যদি উকলি যায় আপোনালোকে আগৰ বেলেগ জিলাত যিবিলাক কথা বতৰাবিলাক হৈ গৈছে শিৱসাগৰ উৎকৃষ্ট উদাহৰণ এনেকুৱা ধৰণৰ কাণ্ড বুলি হ'ব নালাগে তেতিয়াহ'লে আপোনালোকক কৈছোঁ যে আপোনালোকে দায়িত্ব লৈ গোটেই বিষয়টো মীমাংসা আনাই দিয়ক অন্যথা 24 ঘণ্টাৰ পিছত আমি দায়িত্ব লৈছোঁ জীৱন যাব ইয়াতে গুচি যাওক ডিঙি এটুকুৰা কিন্তু আমি বচন দিছোঁ যে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীবিলাকত এওঁৰ কাৰণে গুপ্তাৰ কাৰণে সমগ্ৰ তিনিচুকীয়া চহৰৰ দোকানবিলাক বন্ধ কৰি দিয়াৰ ধৰণৰ দায়িত্ব সহকাৰে কামবিলাক কৰিবলৈ বাধ্য হ'ম এই কথা বতৰাবিলাক আমি 14টাকৈ দল সংগঠনে আমি যোৱাকালি একত্ৰিত হৈছোঁ আৰু যোৱাকালি একত্ৰিত হোৱাৰ পিছতেই আজি প্ৰথম তেওঁলোকে এই ধৰণৰ কাণ্ড কৰিয়ে পেলালে এতিয়া আৰু আমি তেওঁলোকক এটা মৰম দয়া চকুৰে নাচাম তেওঁলোকে অতি শীঘ্ৰে এই বিষয়টো যদি মীমাংসা কৰি নিদিয়ে এই পৰিস্থিতিটো ভয়ানক হ'ব গণতান্ত্ৰিকভাৱে যিকোনো পন্থালৈকে গুচি যাম তাৰ কাৰণে কিন্তু আমাক জেল দিলে দে হা আমাক যি কৰিব লাগে পুলিচৰ লাঠিৰ পিটন দিলে দে কিন্তু আমি কৰিম বুলি কৈছোঁ এই বাবলু দহুতীয়াক আমি ন্যায় দিম বুলি কৈছোঁ দিম এই কথা বতৰাবিলাক আমি আটাইকেইটা সংগঠন ইয়াতে আমাৰ লাচি থানা বা খিলঞ্জীয়া যুৱ মঞ্চ বা মটক যুৱ ছাত্ৰ সন্মিলনৰ কেডাৰসকল আছে মৰাণ ছাত্ৰ সন্থা আছে অন্যান্য আছু এজোৱা জীৱিকা আদি প্ৰতিটো জনগোষ্ঠীৰ লগত আমি কথা বতৰাখিনি পাতি এইখিনি কথা বতৰা আমাৰ মুখেদি আপোনালোকক অৱগত মোৰ বাবলু দহৰীয়া আপোনালোকৰ হৈছিল ঘটনাটো হয় কি হৈছিলে কওক মানে মোৰ দামবাৰখনৰ বস্তু এটা বেয়া হ'ল তাৰপিছত মই সিহঁতৰ ইয়াত আহিলোঁ মই আগৰ পৰাও লৈ থাকোঁ বস্তু তাৰপিছত আপোনাৰ সিহঁতৰ গেজবাৰ বস্তুটো ল'লোঁ মোৰ বস্তুটো দি কেনে সিহঁতৰ ছেকেণ্ড হেণ্ড বস্তু এটা ল'লোঁ তাৰপিছত সেইটো বিনিময়ত 35,000 টকা দিলোঁ আৰু মোৰ বস্তুটো দিলোঁ সেইখিনিলৈকে ঠিকেই আছিলে তাৰপিছত যিহেতু ছেকেণ্ড হেণ্ড বস্তু মই ইমান টকা দি কিনে লৈছোঁ লোৱাৰ পিছত আপোনাৰ কি হ'ল বস্তুটো মেকানিকটো মোৰ লগতে আছে তাৰপিছত বস্তুটো পঠাই দিম ক'লে ৰাতিপুৱা নপঠালে আপোনাৰ 2:30মান বজাত মোৰ ঘৰত গৈ কিনে বস্তুটো নমাইছে খুলি মেলি চাই মেলি চব চালোঁ অকল এটা বস্তু ভাল সেইখিনি মই আকৌ নতুন বস্তু কিনি কিনে লগালোঁ লগোৱাৰ পিছত মানে মোৰ ফোনটো চাৰ্জ নাছিলে যিহেতু ৰাতিলৈকে কাম কৰিছোঁ মই যিহেতু গাড়ী ভাড়া আনো সেইটো কাৰণে ৰাতিলৈকেতো কাম কৰি হ'লেও উলিয়াই কিনে মইতো উলিয়াবই লাগিব তাৰপিছত কৰি থাকোঁতে মোৰ ফোনটো ৰিচিভ নকৰাৰ কাৰণে মেকানিকটোলৈ ফোন কৰিলে মেকানিকজনলৈ ফোন কৰাৰ পিছত লাউড স্পীকাৰ দি পাতি আছিলে মানে বেয়া ৱৰ্ড এটা কৈ কিনে মোক গালি দিছে তেতিয়া সেইটোৱে কথাটো আহি কিনে মই বাপেকক ফোন কৰিলোঁ কেলৈ আপোনাৰ ল'ৰাইতো এনেকুৱা কেলৈ কথা ক'লে আপোনাকতো পইচা দি কিনে আহিলোঁ মইতো বাকী লোৱা নাই একো লোৱা নাই বস্তু পঠিওৱাই নাই আপুনি তেতিয়া মই পইচা পুতেকে ক'লে